नमस्कार बंधुসকল हाँ ये कर लो पहले আজি এটা নতুন টপিকৰ ওপৰত ভিডিওটো বনাই আছো যে জিম কৰিলে চুলি হৰে নেকি টাকলা হোৱা যায় নেকি বা জিম কৰিলে যেটো নিমখীয়া আমাৰ ঘাম ওলাই তাৰ ফলত চুলি হৰে নেকি তো তাৰে ওপৰত আমি অলপ ডিসকাস কৰিম আজি ভিডিওটো এই কাৰণে বনাইছো তো ভিডিওটো আৰম্ভ কৰো চুলি খৰা চুলি যে খৰে চুলি খৰা ফাৰ্স্ট ৰিজনটো হ'ল আপোনাৰ জেনেটিক যদি আপোনাৰ বংশগত যদি চুলি খৰা কাৰোবাৰ আছে আপোনাৰ দেউতাৰ বা তাৰে ওপৰৰ কাৰোবাৰ তেনে হলে হেতু জেনেটিক হিচাপে চুলিটো খৰা চান্স থাকে 90% 80% এনেকুৱা কৰি কিছুমান কেছত চুলি খৰা চান্স নাথাকে যে জেনেটিক হলেও কিন্তু 90% আপোনাৰ চুলি খৰা মেইন ৰিজনটো হ'ল আপোনাৰ জেনেটিক আৰু সেকেন্ডটো হ'ল যেহেতু ইটো জিম ৰিলেটেড তো বডি বিল্ডিং ৰিলেটেড যে বডি বিল্ডিং আমি বডি বিল্ড কৰিলে মাসল বিল্ড কৰি থাকা টাইমত আমাৰ চুলি খৰে নেকি আমি আজি ইটোৰ ওপৰতহে ডিসকাশন কৰিম কথাটো তো আমি যেহেতু বডি বিল্ড কৰিম বডি বিল্ড থকা টাইমত আমি এক্সারসাইজ কৰিম নিউট্ৰিশন লম এটসেট্ৰা এটসেট্ৰা তো নিউট্ৰিশন দুটা টাইপত থাকে এটা ধৰা হল আমাক বডি বিল্ড কৰিব লাগিলে টেস্টোস্টেরন লাগে টেস্টোস্টেরন আমি ধৰা হল ন্যাচারাল লৈছো নে ড্ৰাগছ ইউজ কৰিছো বা স্টেৰয়েড ইউজ কৰিছো এই দুটা বস্তু বেলেগ বেলেগ হৈ যায় যদি আমি ন্যাচারাল টেস্টোস্টেরন বুস্ট কৰি আছো বা ন্যাচারাল ডায়েট লৈ আছো তেনে হলে চুলি হৰাৰ লগত ইমান এফেক্ট নকৰে কিন্তু আমি যদি স্টেৰয়েড ইউজ কৰি আছো নহলে বা যিকোনো ড্ৰাগছ বডি বিল্ড কৰা কাৰণে তেনে হলে বহুত চান্স থাকে চুলি হৰাৰ স্টেৰয়েডৰ কাৰণে কাৰণ চাওক বডি এটা মেইনটেইন কৰি ৰাখিবৰ কাৰণে কিমান প্ৰটিন লাগে কিমান কি লাগে মানুহ হিচাপে ন্যাচারাল ডায়েটত যদি আপুনি লৈ বিল্ড কৰি আছে তেনে হলে হেতু চুলি ইমানটা এফেক্ট নকৰে কিন্তু টেস্টোস্টেরন যেতিয়া আপুনি স্টেৰয়েড যেতিয়া আপুনি ইউজ কৰিব স্টেৰয়েড ইউজ কৰাৰ লগে লগে আপোনাৰ টেস্টোস্টেরনৰ লেভেলটো বহুত হাই হৈ যায় 4 গুণ 5 গুণ 6 গুণ 10 গুণ বহুত আপ হৈ যায় তো ন্যাচারাল বডি এটাই ন্যাচারাল ডায়েটেদি কেতিয়াও মানে ইমান টেস্টোস্টেরন লেভেল বুস্ট কৰিব নোৱাৰি তো যেহেতু আমি এক্সট্ৰা অৰ্ডিনাৰি স্টেৰয়েড এটা ইউজ কৰি যেতিয়া আমি বডি বিল্ড কৰিব কাৰণে টেস্টোস্টেরন লেভেল হাই কৰি দিও তেতিয়া কি হয় টেস্টোস্টেরন লেভেল যেতিয়া হাই হৈ যায় তাৰ পৰিৱৰ্তনত আমাৰ কি কয় এটা ডিএইচটি বুলি হৰমন প্ৰডিউস হয় তো যেতিয়া ডাইহাইড্ৰো টেস্টোস্টেরনটো আপোনাৰ লাগাতকে বেছি 10 গুণ ওপৰত গুছি যায় টেস্টোস্টেরন লেভেলটো আপ হৈ যোৱাৰ কাৰণে তেতিয়া আমাৰ চুলিৰ যিবোৰ গুড় আছে গুড়ত যেটো তাতে যেতিয়া লাগি যাব তেতিয়া মানে কি হয় চুলিৰ খৰাৰ চান্সটো বহুত বেছি হৈ যায় তো ন্যাচারাল হৈ থাকিলে ইমান এফেক্ট নকৰে কিন্তু যেতিয়া আমি স্টেৰয়েডৰ ইউজ কৰা যায় তেতিয়া কি হয় ডিএইচটি লেভেলটো যেতিয়া হাই হৈ যায় চুলি 100% খৰা চান্স থাকে স্টেৰয়েডৰ কাৰণে তো আপুনি যদি ন্যাচারাল এতিয়া এক্সারসাইজ কৰি আছে ন্যাচারাল ডায়েট লৈ আছে তেনে হলে কোনো কাৰণত আপোনাৰ চুলি নখৰে আৰু যদি জেনেটিক যদি আপোনাৰ ঠিকে আছে যে বংশগত তেতিয়া হলে তো নখৰে আৰু কিছুমান কেছত যদিহে জেনেটিক বা বংশগত চুলি খৰা আছে তেনে হলে আপোনাৰ হেতু স্টেৰয়েড লগ বা নলগ আপোনাৰ খৰিব লাগা থাকিলে খৰিবই কিন্তু আমি বডি বিল্ডিং ৰিলেটেড যেটো কৈছো যে জিম কৰিলে খৰে নেকি নাই জিম কৰিলে আপোনাৰ বেছিক গ্ৰোথহে হ'ব যদি আপুনি ন্যাচারাল থাকে ভাল কৰি থাকে চুলিটো 10 ডাল 5 ডাল তো মানুহৰ খৰে কিন্তু ৰিগ্ৰোথো হয় হিটো তো মই ভাবো আপোনালোকে ভাল কৰি যদি চুলি ৰাখিব খুজে মই কোনো একো বস্তু লগাব মই ৰিকমেন্ড নকৰো মই এটা কথা কম যে আপোনালোকে ভাল কৰি এক্সারসাইজ কৰক ভাল নিউট্ৰিশন লওক টোপনি মাৰক ভাল কৰি ৰেষ্টটো মেইন যদি টোপনি ভালদৰে নামাৰে তেতিয়া হলে কেতিয়াও ৰিকভাৰি হোৱা যেটো মানে ৰিকভাৰি হোৱা পিৰিয়ডটো আপোনাৰ টোপনি মাৰিলে যেটো হয় এই ৰেষ্টটো ভাল কৰি নাপালে তেতিয়া মানে কি হ'ব চুলিৰ পৰা মাসল বিল্ডিংৰ পৰা বহুত বস্তু ক্ষতি হৈ যায় তো বন্ধুসকল আপোনালোকক বুজাই দিলো যেহেতু আপোনালোকৰ যদি জেনেটিক বংশগতভাৱে চুলি খৰা এটা হেৰি আছে পূৰ্বপুৰুষৰ পৰা তেনে হলে তো আপোনাৰ চুলি খৰিবই
কিন্তু বেছিভাগ চান্স চুলি সৰা থাকে জেনেটিকৰ, কিন্তু প্ৰায়ভাগ নাথাকে। ছেকেণ্ডটো হ'ল আপুনি যদি ষ্টেৰইড ইউজ কৰি টেষ্টষ্টেৰন লেভেল বহুত হাই কৰি আপুনি মাছল বিল্ড কৰি আছে, তেতিয়া আপুনি DHT যিটো হৰমন সেইটো যদি আপ হৈ যায়, তেতিয়াহ'লেও চুলি সৰা চান্স বহুত থাকে। এণ্ড যদি আপুনি নেচাৰেলি আপুনি মাছল বিল্ড কৰি আছে বা নৰ্মেল প্ৰটিন আপোনাৰ এইটো একো নহয়, নৰ্মেল ছাপ্লিমেণ্ট প্ৰটিন ইয়াৰ দ্বাৰা ইমান একো নহয়, কিন্তু আপুনি যিখিনি আপোনাৰ প্ৰয়োজন সেইখিনি যদি লয় তেনেহ'লে ন' প্ৰব্লেম। ভিডিঅ'টো ভাল লাগিল আপোনালোকৰ, কিবা যদি অলপ বুজি পাইছে তে মোৰো ভাল লাগিব। তো যদি ভাল লাগে লাইক কৰি দিব, লাইক, আৰু যদি কাৰোবাৰ আপোনালোকৰ যদি টাকলা ফ্ৰেণ্ড আছে টাকলা ফ্ৰেণ্ডক কি কয় চেণ্ড কৰি দিব। লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। টেক কেয়াৰ। নেক্সট ভিডিঅ' বনাই আছোঁ অতি সোনকালে।